অন্য এটি নতুন ভিডিঅ'লৈ আপোনালোকক পুনৰ এবাৰ স্বাগতম জনাইছোঁ আৰু আজি দেখিছে মই মানে এটা নতুন ৰূপত আছোঁ মই মানে গংগুবাইৰ কেৰেক্টাৰটো লৈছোঁ আৰু ইনষ্টাগ্ৰামত ৰিলছ বনাম আপোনালোকে মোৰ ৰিলছবোৰ চাব ইনষ্টাগ্ৰামত গৈ মোৰ আইডিটো নমিতা বেজবৰুৱা বুলি আছে তলত মই দি দিম তো চাব আৰু এতিয়া মই ৰিলছ বনাম গংগুবাই গাইছ এইখন এখন বোৱা শাৰী হয় মোৰ খুৰীমাই নিজে খালত বৈছে আৰু মোৰ লগত হোৱাইট শাৰী আছিল আৰু এইখন হোৱাইট কালাৰ কাৰণে মই এখন বোৱা শাৰীয়ে পিন্ধি লৈছোঁ কেনেকুৱা লাগিছে কমেণ্ট বক্সত জনাব guys মই ৰিলছ বনালোঁ গংগুবাইৰ কেৰেক্টাৰটো মানে এইটো ট্ৰেণ্ডিং চলি আছে চ' ইনষ্টাগ্ৰামত হৈ গ'ল ফাইনেলি আপোনালোকে চাব মোৰ ইনষ্টাগ্ৰাম আইডিটো নমিতা বেজবৰুৱা বুলি আছে তো চাব ভিডিঅ'বোৰ হাই গাইজ আৰু এইটো চাওক মোৰ নিউ লুক আজি আৰু এটা ৰিলছ বনাম অলৰেডি কৰিলোঁৱে ইয়াতে আমাৰ ইমান ধুনীয়া কেম্পাছ আৰু মই চব ৰিলছ ইয়াতে বনাওঁ তো আপোনালোকে গৈ চাব ইনষ্টাগ্ৰামত মোৰ ৰিলছবোৰ আৰু আজি মই এখন শাৰী পিন্ধিছোঁ আৰু এইটো টপ হয় এইটো ব্লাউজ কৰি পিন্ধিছোঁ কেনেকুৱা লাগিছে জনাব ভিডিঅ' বনাই আছোঁ আমাৰ কেম্পাছটো ইমান বেছি ধুনীয়া মানে মই ইয়াতে চব ভিডিঅ' বনাওঁ আৰু বহুত বেছি ভাল লাগে ইয়াতে থাকি তো মোৰ ৰিল চাবগৈ দেই ইনষ্টাগ্ৰামত দেখিছেনে গাইজ কুকুৰ মোৰ পিছে পিছে ঘূৰি আছে ইয়াতে মোৰ ৰিল জনাব দিয়া নাই শান্তি দিয়া নাই মানে মোৰ কেমেৰাত উঠি থাকে বাৰ বাৰ আৰু এইটো দেখিছে এইটো মোৰ থাৰ্ড লুক এইযোৰ হৈছে বোৱা চাদৰ মেখেলা যিহেতু বিহু আহি আছে বিহু স্পেচিয়েল আৰু মই গামখাৰু পিন্ধি লৈছোঁ আৰু ৰিলছ বনাইছোঁ আপোনালোকে ইনষ্টাত গৈ চাব একদম তো আজি এইটো লুক চাওক কেনেকুৱা লাগিছে এইযোৰ বোৱা চাদৰ মেখেলা কমেণ্ট কৰি জনাব কেনেকুৱা লাগিছে তো হৈ গ'ল মোৰ থাৰ্ড লুক আৰু এতিয়া ৰিলছৰ চব হৈ গ'ল তো হ'ব এইখিনিয়ে আছিল আজি আজি ভিডিঅ'টো ইমানেই আছিলে যদি ভিডিঅ'টো চাই ভাল পালে তেন্তে প্লিজ লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব আকৌ এটা নতুন ভিডিঅ'ত লগ পাম বাই বাই